ফ্ৰেণ্ডছ গুড মৰ্ণিং। তো ৰাতিপুৱা উঠিলোঁ, তো ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ। তো বন্ধুসকল, ৰাতিপুৱা উঠি দেখিলোঁ যে এনেকুৱা ধৰণৰ বৰষুণ পৰি আছে। চাওকচোন আপোনালোকৰ ফালে বা কেনেকুৱা হৈ আছে, আমাৰ ফালে চাওক কেনেকুৱা বৰষুণ পৰি আছে। চাওক কেমেৰাতে দেখুৱাই দি আছোঁ। তো বন্ধুসকল, মেইন মামলাটো কি জানেনে? বৰ্তমান হৈছে এই ৰ'দ, এই বৰষুণ, এই লকডাউন, এই কৰোণা, এই আজি বন্ধ কালি বন্ধ, বজাৰ বন্ধ, হেৰি চেৰি কৰি তো প্ৰকৃতিৰ মাজত এইটো নোহোৱা হৈ গৈছে। তো এয়াই নেচাৰ। তো চাই থাকক ৰাতিপুৱাৰ বৰষুণৰ এনজয়। টোপাল টোপাল বৰষুণে আহি চকুৰ পতাত চুমা সিঁচি দি যায়, মেঘৰ নাচোনে পৃথিৱী। গুড ইভিনিং। তো ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, তো কণ্টিনিউ কৰা হোৱা নাছিল। তো এতিয়া আহিলোঁ অলপমান খেতিপথাৰ, এই এনেকুৱা ঠাইত এই কঠীয়াবিলাক ইয়াতে সিঁচি থোৱা আছে, সৰু সৰু ইমানখিনি। তো এইফালে তো এনেকুৱা পৰিৱেশ। তো হাই বন্ধুসকল, তো আহিলোঁ। হাই কৰি দিয়ে এবাৰ। হাই। তো সৰু ভাইটিটোক লগ পালোঁ, তো তাতো আছিল খেতি পথাৰ এইফালে খেতি পথাৰত। তো ইয়াতে আহি অলপমান বহিলোঁ। তো এতিয়া হ'ব সন্ধিয়া। তো ভাইটিৰ লগত অলপমান কথা পাতি আছোঁ নেকি? কি কৰি আছা? বহি আছা নেকি? তো সন্ধিয়া হ'বৰে হ'ল নে কি কয়? তো সন্ধিয়া সময় এনেই আৰু ভাইটিৰ লগত বহি আছোঁ। তো বহুত দিনৰ মূৰত লগ পালোঁ। তো ভাইটিয়ে ভিডিঅ' চায়। ভিডিওটা ভালো লাগিছে, এটা লাইক করিবে, শেয়ার করিবে, আর চ্যানেলও সাবস্ক্রাইব করিব নি। এটা সাবস্ক্রাইব চ্যানেল দাদা। সো সন্ধিয়া হৈছে, তো ভিডিওটো কালি কন্টিনিউ কৰিম। কি কৰি আছা? এইটো কি কৰি আছা? ভোক লাগিছে নেকি? তেতিয়াহ'লে খাই থাকা নেকি? খাই দিয়ে। কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। তো গুড মৰ্ণিং। তো ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো আহিলোঁ খেতি পথাৰত। আপোনালোকে চাব পাৰে ইয়াত ধানবিলাক খেতি কৰা আছে। তো ইয়াতে অলপমান কাম কৰি আছোঁ। এই জালবিলাক এইবিলাক লগাই আছোঁ, নহ'লে মুৰ্গীবিলাক আহি এইবিলাক ধানবিলাক খাই চেচ কৰি পেলাই। তো সেইকাৰণে ভাবিলোঁ ইয়াতে এখন জাল দি ঘেৰি দিওঁ। তো এয়া জাল, ফুটা ফুটা জাল। হাই ফ্ৰেণ্ডছ, তো তেনেহ'লে প্ৰথমতে কামখিনি কৰি লওঁ, তাৰপিছত আপোনালোকৰ লগত লগ পাই আছোঁ নেকি কওঁ। তো প্ৰথমতে কামখিনি কৰি লওঁ আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব বন্ধুসকল। তো এয়াই ক'বলগীয়া আছিল। তো প্লিজ ছাপোৰ্ট কৰি যাওক, মই কামখিনি কৰি যাওঁ, ভিডিঅ'টো চাই থাকিব। হাই ফ্ৰেণ্ডছ, তো এতিয়া আহিলোঁ ঘৰত। তো এতিয়া আছে নতুন এখন বিচনা বনাইছোঁ, এইখন ফিটিং কৰি আছোঁ। তো এয়া চাব পাৰে ভাইটিৰ লগত ফিটিং কৰি আছোঁ। ইয়াতে ভণ্টি আহিছে, ইয়াত ভণ্টিখিনি কি কৰি আছে। ভণ্টি এইখিনি চোৱা ছোটো মিনিট। এই ভণ্টিখিনি এইখিনি ইয়াতে লগাম। এইফালে এখন ট্ৰান্সফাৰ হৈ আছে ইয়াৰ পৰা এই ৰুমত। তো এইখিনি কাম কৰিলোঁ আগতে। ভণ্টিয়ে মুখত পাউডাৰ সানি আছে, পাউডাৰ।
বা উৰা খানি আছা নেকি উৰা খানি আছে ইয়াত চাওক তাকো কাগজৰ পৰা লৈছে হাই কৈ দিয়া কামখিনি কৰি লওঁ বাবু হাই বন্ধুসকল এয়াই আছিল আজিৰ ভিডিঅ' তো কেনেকৈ পালে নাজানো গাঁৱলীয়া ব্লগ মই মানুহটো এনেকুৱা গাঁৱলীয়া ল'ৰাক কেনেকুৱা ঠাইত শুই আছোঁ দুখীয়াৰ জীৱন তো কেনেকুৱা পালে ভিডিঅ'টো জনাব কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ তো আজিলৈ টাটা বাই বাই নেক্সট ব্লগ আহি আছে অতি সোনকালে ভিডিঅ'টো চাই থাকিব টাটা